महारन 2.0 नि लोब्बायै क'क्राझाराव जनेल थाखोनि सानस्रिनाय बादायलायनाय। आसाम सरकारनि गेलेमु आरो लाइमोन अनसाय बिफाननि बानजायनायाव दासान्दि रायजो नाङै खुंजागासिनो थानाय खेल महारन 2.0 नि बाहागो महरै दिनै क'क्राझारनि रियेलिटि पाब्लिक स्कुलनि सुइमिं पुलाव 14 आरो 17 बोसोरनि गेजेराव हिन्जावसा आरो हौवासाफोरनि थाखाय सानस्रिनाय बादायलायनाय खुंनाय जायो। जनेल थाखोनि बे सानस्रिनाय बादायलायनायाव क'क्राझार जिल्लाजों लोगोसे चिरां आरो धुबुरी जिल्लानि गोबां एथलीटफोरा बाहागो लादों। हाबाफारियाव बाहागो लानानै गसाइगावनि एमएलए जिरन बसुमतारिया बादायलायनायखौ बेखेवनानै होफैदों। আজি খেল মহাৰণ 2.0 আজি আমাৰ ইয়াত সুইমিঙৰ কম্পিটিশ্যন চলি আছে আৰু ইয়াত বিশেষকৈ ফ্ৰী ষ্টাইল আৰু বেকষ্টক এই দুটা আইটেম ইয়াত হ'ব আৰু মই প্ৰথমতে তাৰ কাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইবাৰ খেল মহাৰণ 2.0ত সুইমিঙত ইনক্লুড কৰিছে 1.0 যিটো নাছিলে আৰু এইটোক লৈয়ে আমাৰ যিসকলে সাঁতোৰবিদ সিহঁতৰ মানে উৎসাহ বাঢ়ি গৈছে আৰু আজি আমি জনাল লেভেলৰ যিটো কম্পিটিশ্যন এইটো আমি চাইছিলোঁ যে আমাৰ কক্ৰাঝাৰ ডিষ্ট্ৰিক্টত আমি ক'ত কৰিম আমাৰ এটা আশংকা আছিলে আমাৰ তেনেকুৱা সুবিধা নাই বুলি কিন্তু লাকিলি আমাৰ কক্ৰাঝাৰৰ ৰিয়েলিটি পাব্লিক স্কুল আছে তাতে আমি ইয়াত পাবলৈ সক্ষম হৈছোঁ ইয়াতে আমাৰ সন্মানীয় চেয়াৰমেন এই স্কুলৰ আৰু আমাৰ প্ৰিন্সিপালৰ লগত আলোচনা কৰি এই জায়গাটো আমি পাইছোঁ গতিকে আজি পুৱাৰ পৰাই এই কমিটি চলি আছে আৰু মই ভাবোঁ আমাৰ ডিষ্ট্ৰিক্টতো বা ডিষ্ট্ৰিক্টৰ লগত সংগতি থকা যিমানবোৰ ওচৰে পাঁজৰে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা পাৰ্টিচিপেণ্টবিলাক আহিছে নিশ্চয়কৈ সিহঁতে ইয়াৰ পৰা জিকি গৈ ষ্টেট লেভেলত যিটো কম্পিটিশ্যন হ'ব তাতেও সিহঁতে ভাল পাৰফৰ্মেঞ্চ কৰিব বুলি মোৰ আশা আছে গতিকে মই অনুৰোধ জনাম যে আমাৰ গাৰ্জেনসকলে বিভিন্ন খেলা ধূলাৰ দিশত আজিও আমাৰ তেনেকুৱা সজাগ নহয় কিন্তু আমি শিক্ষা দীক্ষাৰ লগতে কাৰিকুলাম যিটো এক্টিভিটিছ এইটো কৰি যাব লাগিব গতিকে মই ভাবিছোঁ আমাৰ ইন ফিউচাৰত কক্ৰাঝাৰতো তেনেকুৱা আমি সুবিধা বনাই দিব লাগিব এইটো নিশ্চয়কৈ বিটিচি চৰকাৰে আৰু বৰ্তমানৰ সন্মানীয় বিত্তৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াৰ সম্পৰ্কে ভালকৈ উপলব্ধি কৰি আমাৰ ইয়াতো তেনেকুৱা সুবিধা বনাই ল'ব গতিকে আজিৰ যিসকলে পাৰ্টিচিপেণ্ট ইয়াত আছে মই তেখেতসকলকো মোৰ তৰফৰ পৰা বা কমিটিৰ ফালৰ পৰা হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সিহঁতৰ লাইফত সাফল্যমণ্ডিত হওক।